এটা নতুন বিষয় এটা পঢ়িব আগবাঢ়িছোঁ। বিষয়টো হ'ল পাটীগণিতৰ মৌলিক উপপাদ্য। এতিয়া মৌলিক সংখ্যা কাক বুলি ক'লে আমি কি ক'ম? যিবোৰ সংখ্যাৰ উৎপাদক দুটা নিজে আৰু এক, তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে 2, 3, 5, 7, 11, 13 ইত্যাদি ইত্যাদি। মই ক'লোঁ যে কোনবিলাক সংখ্যা মৌলিক, যেনেকৈ 2 মানে 2ক আমি এনেকৈ ধাৰণা লিখিব পাৰোঁ, 2 এগুণ 2। তাৰ 2 পূৰণ 1ৰ বাহিৰে, 2 এগুণ 2ৰ বাহিৰে আৰু ইয়াৰ মৌলিক উৎপাদক নাই, গতিকে 2 এটা মৌলিক সংখ্যা। তেনেকৈ 3ক আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ, 3 এগুণ 3। 3 আৰু 1ৰ বাহিৰেতো 3ৰ উৎপাদক নাই, গতিকে 3 এটা মৌলিক সংখ্যা। 5 এগুণ 5, 5ৰ বাহিৰেতো ইয়াৰ মৌলিক উৎপাদক নাই, গতিকে আমি স্পষ্ট যে মৌলিক সংখ্যা কাক কয় বুলি ক'লে আমি ক'ব পাৰোঁ যে যিবোৰ সংখ্যাৰ উৎপাদক দুটা নিজে আৰু এক, তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া আহিল যৌগিক সংখ্যা। যৌগিক সংখ্যা কাক বোলে? যিবোৰ মৌলিক নহয়, তাৰমানে যাক আমি মৌলিকৰ উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ বা যাৰ উৎপাদক দুটাতকৈ বেছি, তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। ঠিক আছে। এতিয়া আমাৰ আজিৰ বিষয়টো হ'ল পাটীগণিতৰ মৌলিক উপপাদ্য। তাৰমানে এনেকুৱা ধৰণৰ প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। তাৰমানে এনেকৈ ক'ব বিচাৰিছে যে যৌগিক সংখ্যা সেইবোৰ সংখ্যা হয় যিবোৰ সংখ্যাক আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি মৌলিকৰ গুণফল হিচাপে পাম। যৌগিক সংখ্যাক আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ আৰু যি উৎপাদকীকৰণ প্ৰকাশ পায় সেই উৎপাদকীকৰণ অদ্বিতীয়, ক্ৰমটো অদ্বিতীয়। তাৰমানে কি 6 মানে কি হয়? 2 পূৰণ 3। এতিয়া কথাটো হ'ল 6ৰ উৎপাদক 2 আৰু 3ৰ বাহিৰে আৰু নাই, বেলেগ আৰু হ'ব নোৱাৰে, এনেকুৱা ধৰণৰ কথা কৈছে। অদ্বিতীয় বুলি এই কথাটোকে বুজাইছে। ঠিক আছে। তেনেকৈ 10 মানে কি বুলি ক'লে? 10ক মৌলিক উৎপাদকত প্ৰকাশ কৰা বুলি ক'লে কি হ'ব? 2 পূৰণ 5, আৰুতো নাই ইয়াৰ। 2 আৰু 5ৰ বাহিৰে আৰু বেলেগ আছে নেকি? 10 যি দুটা পূৰণ কৰিলে 10 হয়, 2 আৰু 5তো হ'ব, গতিকে 10ক আমি যৌগিক সংখ্যা বুলি কওঁ, কাৰণ তাক আমি গুণফল, মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ 2 পূৰণ 5। ঠিক আছে, এই কথাটোকে ক'ব বিচাৰিছে। এতিয়া উদাহৰণস্বৰূপে আমি দুটামান উদাহৰণ ল'ব পাৰোঁ। যেনে 120ক যদি আমি উৎপাদকীকৰণ কৰোঁ তেতিয়াহ'লে কি পাম? 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, মানে এইকেইটা যদি পূৰণ কৰোঁ 120 পাম। ঠিক আছে। আৰু এইকেইটা গোটেইখিনিয়ে 2ও মৌলিক, 3ও মৌলিক, 5ও মৌলিক। তাৰমানে 120ক মই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ। যিহেতু ইয়াত 2, 3টা আছে, আমি 2 কিউব লিখিব পাৰোঁ, 3 এটা আছে, 5 এটা আছে। ঠিক আছে। তাৰমানে এতিয়া 120 পাবৰ কাৰণে 2 কিউব ইনটু 3 ইনটু 5ৰ বাহিৰে আৰু নাই, এইকেইটা পূৰণ কৰিলে 120 পাম, গতিকে এইটো অদ্বিতীয়। ঠিক তেনেদৰে 72 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। ঠিক আছে। তাৰমানে এইকেইটা পূৰণ কৰিলে কি পাম? 72 পাম। যিহেতু 2 কেইটা আছে, 3টা আছে, তাক আমি 2 কিউব লিখিব পাৰোঁ, আৰু ইয়াত 2টা আছে, 3 স্কুৱেৰ লিখিব পাৰোঁ। ঠিক আছে। এইদৰে আমি যৌগিক সংখ্যাক, গতিকে আমি 72 আৰু 120ক যৌগিক সংখ্যা বুলি কওঁ, আৰু এইবিলাকক আমি যৌগিক সংখ্যাক মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। উপপাদ্যটোৱে এইটোৱে কৈছে, আৰু এইটো অদ্বিতীয়। আমাৰ নেক্সট বিষয়টো হ'ল যে আমি দুটা সংখ্যা যদি গসাউ লওঁ তেতিয়াহ'লে সেই সংখ্যা দুটাৰ গসাউৰ গুণফলটো সদায় সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ সমান হয়। অৰ্থাৎ তেনেকৈ ধৰণৰ যিকোনো দুটা অখণ্ড সংখ্যা A আৰু Bৰ ক্ষেত্ৰত গসাউ পূৰণ, মানে গসাউ কাৰ গসাউ? A আৰু Bৰ গসাউ পূৰণ লসাগু A আৰু Bৰ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল, এই ধৰণে প্ৰকাশ কৰিব পাৰোঁ সদায়। মানে গসাউ পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে। এতিয়া প্ৰশ্ন 1.2ৰ প্ৰশ্ন নম্বৰ 3 আলোচনা কৰিম। মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা। 1 নম্বৰ প্ৰশ্নত আছে 12, 15 আৰু 21, এই তিনিটা মৌলিক উৎপাদকীকৰণ পদ্ধতি আমি লসাগু আৰু গসাউ ওলাব লাগিব। যে 12 প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ। 12ক যদি 2ৰে হৰণ কৰোঁ, 2 6 গুণ 12,
তো আমি সদায় প্ৰথম আৰম্ভণিটো 2ৰে আৰম্ভ কৰিব লাগে হৰণ কৰিবলৈ। 2ৰে যদি হৰণ নাযায় 3ৰে কৰিব লাগে, 3ৰে নগ'লে 5ৰে কৰিব লাগে, 5ৰে নগ'লে 7ৰে, এনেকৈ মৌলিক সংখ্যা বঢ়াই যাব লাগে। 2ৰে 6ক যদি হৰণ কৰোঁ 3বাৰ যাব, 2 3 গুণ 6, তাৰ মানে 12 মানে 2 পূৰণ 3। ঠিক আছে। 15, এতিয়া 15ক 2ৰে নাযায়, আমি জানো অযুগ্ম সংখ্যা 15টো, গতিকে 3ৰে কৰি চালোঁ, 3 5 গুণ 15, গতিকে 15 3 পূৰণ 5। 21 মানে 3 পূৰণ 7, 3 7 গুণ 21, গতিকে 21ক আমি 3 পূৰণ 7 হিচাপে প্ৰকাশ কৰিব পাৰোঁ। এতেকে লসাগু লসাগু 12 15 আৰু 21ৰ লসাগু। এতিয়া চাই লওঁ 12 15 আৰু 21ত কি সাধাৰণ উৎপাদক আছে। ইয়াত 2 আছে, ইয়াত 2 নাই, এইটোতো 2 নাই, ইয়াতো 2 নাই উৎপাদকত। ঠিক একেদৰে ইয়াত 3 আছে, ইয়াতো আছে, ইয়াতো আছে, গতিকে সাধাৰণ উৎপাদক 3টো লিখিলোঁ। ঠিক আছে। তাৰপিছত এতিয়া ইয়াত 2টা 2 পূৰণ হৈ আছে, কিন্তু ইয়াত নাই আৰু ইয়াত নাই। লসাগু লাওঁতে মানে এটা ঠাইত এটা মানে সংখ্যাৰ উৎপাদক হ'লেও কি হ'ব লিখিব পাৰি। গতিকে ইয়াত 2 পূৰণ 2 হৈছে, ইয়াত নাই, তথাপি আমি 2 পূৰণ 2টো লিখিব পাৰোঁ। তাৰপিছত ইয়াত থকা গোটেইখিনিয়ে আমি লিখিলোঁ, 2 পূৰণ 2ও লিখিলোঁ, 3ও লিখিলোঁ। ঠিক আছে। ইয়াত থকা 3টো লিখা হৈ গ'ল আমাৰ, গতিকে ইয়াত থকা 5টো লিখিব লাগে। এতিয়া 5টো ইয়াত আছে, কিন্তু ইয়াত নাই, তথাপিও লসাগু নিৰ্ণয় কৰিলে লিখিব পাৰিম। ঠিক আছে। ইয়াত থকা 3 আৰু 5 দুটাই গ'ল, থাকিল 7, ইয়াত 3টো গুচি গ'ল, ইয়াত থাকিল 7। ঠিক আছে, 7টো লিখিলোঁ। তাৰমানে পূৰণ কৰিলে কি হ'ব, 3 পূৰণ 3 2 6, 6 2 12, 12 5 60, 60 7 420 লসাগু ওলোৱা হৈ গ'ল। ঠিক একেদৰে গসাউ কাৰ 12 15 আৰু 21ৰ গসাউ কি হ'ব 3 হ'ব। কাৰণ কিয় 3 হৈছে, কাৰণ গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। মানে প্ৰথম আমি গোটেই 3 মানে যিবোৰ সংখ্যাৰ গসাউ ওলাইছোঁ সেইবিলাকৰ কমন অকল সাধাৰণটোৱে আহিব লাগে, তিনিওটাতে থকা উৎপাদক হ'ব লাগিব। যেনেকৈ ইয়াত 3 আছে, ইয়াতো আছে, ইয়াতো আছে, গতিকে 3 লিখিলোঁ। বাকী ইয়াত 2 আছে, কিন্তু ইয়াত নাই লিখিব নোৱাৰোঁ। 5 ইয়াত আছে, ইয়াত নাই লিখিব নোৱাৰোঁ। 7 ইয়াত আছে, ইয়াত নাই লিখিব নোৱাৰোঁ। গতিকে তিনিওটাতে থকা সংখ্যাটো হ'ল উৎপাদকটো হ'ল 3 3 আৰু 3, তিনিওটাতে আছে, গতিকে এটা 3 কমন আহিল, গতিকে গসাউ কিমান হ'ব 3। ঠিক আছে। 2 নম্বৰত দিছে 17 23 আৰু 29ৰ লসাগু আৰু গসাউ ওলাব লাগিব। 17ক মৌলিক উৎপাদক বিশ্লেষণ কৰি 17 গুণ 17 = 17 = 17 গুণ 17 হ'ব। 23ক হৰণ নাযায়, মৌলিক সংখ্যা হয়, গতিকে 23 গুণ 23, আৰু 29ক 29ৰে হৰণ যাব, গতিকে 29 গুণ 29। তাৰমানে ক'বলৈ গ'লে 17 23 আৰু 29 মৌলিক সংখ্যা হয়, গতিকে ইহঁতৰ মৌলিক উৎপাদকীকৰণত দুটাই মৌল থাকিব, নিজে আৰু এক। গতিকে লসাগু যদি এনেকৈ মৌলিক সংখ্যাবোৰৰ লসাগু ওলাব লগা হয়, তাক কি কৰিব লাগে, এই সংখ্যা 3টা পূৰণ কৰি দিলেই হ'ল। কিমান হ'ব 11 33 9 হ'ব। গসাউ কি হ'ব, মৌলিক সংখ্যাৰ গসাউ সদায় 1। ঠিক আছে। বাকী 3 নম্বৰ নিজে কৰিবা। 4 নম্বৰ প্ৰশ্ন দিয়া আছে গসাউ 306657, তাৰমানে এই দুটাৰ গসাউ 9 দিয়া আছে। লসাগু ইমান উলিওৱা, মানে তাৰমানে লসাগু ইমান আৰু ইমানৰ লসাগু উলিয়াব লাগিব। সলিউশ্যন দিয়া আছে সংখ্যা দুটা 306 আৰু 657 আৰু গসাউ 9। আমি জানো গসাউ পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। গতিকে আমি লসাগু ওলাব লাগে লসাগু, গতিকে লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড বাই গসাউ। তাৰমানে এইটো ফালে কি আছিল, গসাউ পূৰণ লসাগু হৈ আছিল, যিহেতু গসাউৰ ভেলু দিয়া আছে, গতিকে গসাউটো পূৰণ হৈছে, এফালে আহিলে হৰণ হৈ যাব। এতিয়া সংখ্যা দুটাৰ পূৰণফল বুলি কৈছে, সংখ্যা দুটাক 306 পূৰণ 657, তলত গসাউ 9, গসাউ কিমান দিয়া আছিল 9 দিয়া আছিল, গতিকে 9ৰে 306 34 বাৰ, গতিকে 34 পূৰণ 657 থাকিল, গতিকে এই দুটা পূৰণ কৰোঁতে কিমান পাম 22338। ঠিক আছে। এতিয়াকে লসাগু কিমান পালোঁ 22338 পালোঁ। ঠিক আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ, বাকী মই পিছত দিম।